জীৱনৰ কোনোবা এটা সময়ত সংগ্ৰাম কৰিব লগা হয়। কেৱল মানুহেই নহয়, জীৱ-জন্তু আৰু চৰাই-চিৰিকটিও জীৱনত নিজকে সুৰক্ষিত কৰিবলৈ সংগ্ৰাম কৰে। সঁচাকৈয়ে জীৱন মানেই যেন এক সংগ্ৰাম, যিয়ে আমাক জীয়াই থাকিবলৈ আৰু সফলতা লাভ কৰিবলৈ প্ৰেৰণা দিয়ে। সংগ্ৰামে ব্যক্তিজনক সুখ-সমৃদ্ধি বৃদ্ধি কৰে। সেয়েহে সংগ্ৰাম কৰি জীৱনত সফলতা লাভ কৰিবলৈ 5টা অমূল্য বাক্য জানো আহক। জীৱনত সফলতা কেৱল সেইসকলেহে লাভ কৰে, যিসকলে সংগ্ৰামৰ বাবে কেতিয়াও আঁতৰি নাযায়। যিসকলে প্ৰত্যাহ্বান দেখি নিজৰ পথ সলনি কৰে, তেওঁলোক কেতিয়াও সফল হ'ব নোৱাৰে। কাৰণ য'ত সংগ্ৰাম নাথাকে, তাত শক্তি নাথাকে, আৰু য'ত শক্তি নাথাকে, তাত কোনো প্ৰগতি নাথাকে। নিজৰ সংগ্ৰামবোৰক আনৰ লগত কেতিয়াও তুলনা নকৰিব। একেদৰে আনৰ সফলতাত নিৰুৎসাহিত নহ'ব। বৰঞ্চ নিজৰ সফলতাৰ বাবে নিজৰ পথ নিজেই তৈয়াৰ কৰিবলৈ কেতিয়াও হাৰ নামানিব। হাঁহে পানীৰ ওপৰত শান্তভাৱে সাঁতুৰি থকা যেন লাগিব পাৰে, কিন্তু সি অনবৰতে পানীৰ তলত ভৰি দুখন লৰচৰ কৰি থাকে। গতিকে নিজৰ সংগ্ৰামক কেতিয়াও কাৰো লগত তুলনা কৰা উচিত নহয়। যদি আপুনি জীৱনৰ লগত সংগ্ৰামৰ পৰা পলাব বিচাৰে, তেন্তে নিশ্চয় আপুনি নতুন বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব, আৰু এয়াই হৈছে জীৱনৰ প্ৰকৃত সত্য। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।